অ শ্ৰীমতী আছানে? আছো কওক। কি আনিছো চোৱা আকৌ। শিঙি মাছৰ লগত এইটোকে বনাই দিবা আজি। কি আনিছেনো? পাদৰি লতা। আমাৰ আকৌ বেদাইলতা বুলিহে কয়। আমাৰ ডাঙৰ সেইফালে আকৌ চবে পাদৰি লতা বুলিহে কয়। সেইকাৰণে আমিও সৰুৰ পৰা পাদৰি লতা বুলিয়ে জানো। ইয়াত আহিহে গম পাইছো এইটোক বেদাইলতা বুলিও যে কয়। ক'ৰ পৰা আনিলে বাৰু এইটো আপুনি? ধুমুচতৰ ঘৰৰ পৰা লৈ আনিছো। এইটো যে বৰ চিপচ দেই, খুজিলে মানে দিবলৈ মন নকৰে নহয়। বাপেকে নুসুধা নিমেলাকে গোটেই গছে গছে উঘালি লৈ আনিলো। এনেকে নুসুধা নেমেলাকে লৈ আনিলে ভাল কৰিলে জানো। সি মানুহটো কেনেকুৱা জানেচোন। গোটেই গাঁৱত কৈ ফুৰিব আকৌ বৰদেশে নুসুধা নেমেলাকে তাৰ বাৰীৰ পৰা চুৰ কৰি চব্জি লৈ গ'ল বুলি। একো নহয়, কলে কৈ থাকিব দিয়া। গাঁৱৰ কোনো এজন মানুহে নাজানা নাই তাৰ চৰিত্ৰ কেনেকুৱা। আনিলে যদি দিয়ক, নহ'লে বনাই দিওঁ। ভালো হ'ল বাৰু, বেবেলা এনেও পেট বেয়া হৈ আছিলে, তাক বনাই খুৱাই দিওঁ। মা, কি শুনি পোৱা নাই নি? অথনিৰ পৰা ইমান চিঞৰি আছো মা মা বুলি। কচোন কি হ'ল? আজি মই মুস্কানহঁতৰ ঘৰত ঈদ খাবলৈ যাওঁ। মোৰ কাৰণে ভাত নবনালেও হৈ যাব। তই অকলে যাবিনে নাই লগত কোনোবাই যাব? মই অকলে নাযাওঁ, বিদিশা আৰু মই যাম। যাওঁ যদি সোনকালে গুচি আহিবি, সন্ধিয়াৰ আগে আগে। আজিকালি দিনকালবোৰ ভাল নহয় নহয়। সোনকালে আহিবি। তাত টিকিনদালি কৰি লগৰ ঘৰে ঘৰে সোমাই নাথাকিবি, ডাইৰেক্ট খাবি আৰু আহিবি। হ'ব, ক'তনো সোমাম? ক'তো নোসোমালেও আজিকালি ক'ৰবাত সোমাই অহা নিচিনাহে লাগে আৰু আপোনালোকৰ। এই ছোৱালীজনী ভাল কথা ক'লেও বেয়া পায়ো। তাক আজিকালি একো ক'ব নোৱাৰি। তই আগতে যি কাণ্ড কৰি থৈছ নহয়, সেইবোৰ কথা মনত পৰিলে তোক এক গোৰ মাৰি নেমুৰ ঘৰলৈ পঠিয়াই দিবলৈ মন যায়। হ'ব দিয়ক, ছোৱালীজনী লগৰ ছোৱালী ঘৰলৈ যাব বিচাৰিছে, শান্তি মনে যাব দিয়ক। এতিয়া আগৰ কথাবোৰ খুচৰি থাকি লাভ নাই। তোমাৰ এইবোৰ স্বভাৱৰ কাৰণে ল'ৰা আৰু ছোৱালী দুটা মূৰত উঠিছে। কিবা এটা ক'লে একেবাৰে প্ৰত্যেক কথাতে ডিপেণ্ড কৰা, সেইবোৰ স্বভাৱ এৰিবা, বুজিছা? দেখিছা নাই তাক? ছোৱালীক ভাল কথা ক'লেও একেবাৰে ডাং খাই উঠে, একো ক'বই নোৱাৰি। বা, মই তোমাৰ লগত ঈদ খাবলৈ যাম হা। নালাগে যাবলৈ, মই আৰু বিদিশা যাম। মোকহে মাতিছে, তোক লগত নিবলৈ কোৱা নাই নহয়। লাজ বিচকে পকত আৰু এজনক লৈ আনিলে বুলি ভাবিব। ময়ো যাম বা। মা, পাপা তুমি কোৱা না বাই মোকো লগত নিবলৈ। ছোৱালী, ভেবেলা ঠিকে কৈছে, তাকো লগত লৈ যোৱা। মই নিনো দেই, মই নেজানো, মই লাগিলে মই নেযাওঁৱেই, তথাপিও নিনো। পকত আৰু এটাক লৈ আনা, মোৰ লাজ লাগে। তোৰ ইমান কিহৰ লাজত ধৰিছা হা ছোৱালী? লৈ যা বুলি কৈছো, মই লৈ যা। লোকে ভালে পায় আকৌ, বিহুত মানুহ বেছিকে আহিলে। তাৰমানে সেইকাৰণে লৈ যাবলৈ মন নাই। লগৰ ছোৱালী ঘৰে ঘৰে যে সোমাব নোৱাৰিব ভেবেলাক লৈ গ'লে। হ'ব হ'ব, চব আপোনালোকৰ মতে হ'ব লাগে। ঠিক আছে, লৈ যাম। সঁচাকে বা মোক লগত নিবা? হ'ব, ইমান ডাকছিলে হাঁহিব নালাগে, লৈ যাম। কিন্তু তাত অকণমান মোৰ ভাল নলগা কাম আৰু সিটো কাম বুলি কবি নহয়, তাতে থৈ মই অকলে গুচি আহিম। যা, নহ'লে তহঁতি দুটা ওলাবই যা। হ'ব। ঐ ল'ৰা, তই অকল মুখখন মেলিয়ে থাকিবি নেকি? যা আকৌ, লৈ যাম বুলি কোৱাত আৰু তাৰ মুখখন বন্ধই নহ'ল। গৈছো পাপা। হেই, মই অকণমান ওলাই যাওঁ দেই, মোৰ কাৰণে ৰখিব নালাগে। তুমি ভাত চাত বনাই খাই দিবা আৰু দেউতাকো দি দিবা। হ'ব দিয়ক। ঐ পেনকুলা, তোৰ কি হ'ল অ? অথনিৰ পৰা মাত বোল নাই যে? নাই, একো হোৱা নাই। অথনিৰ পৰা গৰম দি আছিলে যে, এতিয়া ভাল লাগিছে। সেইকাৰণে অকণমান শান্তি মনে আহি আছো। সেইটোৱে কথা। কিন্তু খানা চালিয়ে আছিলে ন? মজা আছিলে খানা। সিহঁতৰ ঈদবোৰত বেলেগ বেলেগ ভেৰাইটিজ আইটেম দিয়ে আকৌ ন? সেইকাৰণে ভাল লাগে মোৰ খাই। আমাৰ মানুহবোৰ সিহঁতৰ সমান বনাব নাজানে নহয়, সেইকাৰণে কেতিয়াবা পালে খাই ভাল লাগে আৰু। মছলা পাতিলৈকেতো চব ঠিকে পাওঁ, কিন্তু মই মিঠাটোহে বেয়া পাওঁগে। ভাতত একেবাৰে মিঠা খাই বেয়া পাওঁ মই। সেইটোৱে কথা। মই আকৌ খাই চব ভাল পাওঁ, মিঠা, জ্বলা, টেঙা চব। খাব পাৰিলে ঠিকে দে। তহঁতি এতিয়া সৰু হৈ আছ যে, চব খাব পাৰ, চব বস্তুৱে হজম হৈ যায়। আইঅ কণা মুচুৰি, এইটো আকৌ কোন? বাটতে পেচাব কৰি আছে। ঐ দাদা, কিবা ডিপ্ৰেছন নি? ইমান জংঘলখনত জেগা বিচাৰি পোৱা নাই, ৰাস্তাতে পেচাব কৰি আছে। মানুহ অহা যোৱা কৰি আছে, দেখা নাই নি? বলিন, তইহে? মই ধুমুচ হয়, ধুমুচ। চিনি পোৱা নাই নি পিছফালৰ পৰা? ধুমুচ দা, আপুনিহে। মই আকৌ কোন বুলিহে? কি হ'ল, বাটতে পেচাব কৰিছে? দেই, এনেকুৱা খাটৰা পেচাব লাগি আছিলে নহয়, য'তে ত'তে কৰি দিলো আৰু, জেগা চেগা নিবিচাৰিলোগে। হয় নেকি? মই আকৌ বেলেগে হলে থপিয়াই দিয়াতো আছিলো, এনেকে ৰাস্তাত পেচাব কৰি থকা। থপৰাব লাগেতো আকৌ, ভাল নালাগে নহয় এনেকে খুলেআম ৰাস্তাতে পেচাব কৰি থকা। মোৰ কথাটো বেলেগ আৰু। হ'ব দিয়ক, আমি গৈ থাকো। আপুনি ক'ৰবাত যায় নে নাই গৈ আহিলেগে? আহিলোগে, জেগা এটালৈ গৈছিলো। এতিয়া ঘৰলৈ যাওঁগে না তহঁতি? ঘৰলৈকে যাওঁ। যায় যদি বলক, উঠি দিয়ক। ভালে হ'ল দে, উঠি দিছো। এনেও বৰ লাগি আছিলে খোজকাঢ়ি। পেনকুলা, অকমান আগলৈ যা। তোৰ পকত ইমান ডাঙৰ নে? গোটেই পিছফালৰ চিটগাল দখল কৰি ললি। অকমান আগলৈ আহি দে পেনকুলা।
তোৰ এতিয়া নহ'লে গোটেই নেলু পেটু ওলাই যাব এনেকে পেটুৱা পট্টা বহিবলৈ হ'লে গৈ দিছো আপুনি অকমান আগলৈ যাওক আহি দিলো এই স্কুটিকেইডাল বৰ চিটবোৰ সৰু দেই বলিন বল উঠি ললো মস্তিছে বলক নহ'লে আয়ো এনেকে আহিব লাগিলে অলপ পিছত মই চেপেটা হৈ যাম যেনে তেনে এডজাষ্ট কৰি আৰু উপায় নাই ছোৱালী দিলেচুই তই সোনকালে ওলাই নাহ কেলে ইমান পকোৱাই মোকে পাউডাৰ কৰিব নালাগে তই এনেও কলি চবে জানে এই পাপাটো যে কেতিয়াও শান্তি মনে ওলাব নিদিয়েও আৰু তোৰ কিহৰ শান্তি মনে লাগে ওলাওঁতে 1.5 ঘণ্টা লগালি একো 1.5 ঘণ্টা লগা নাই এনে ক'বলৈ নাহিব কিজানি আধা ঘণ্টাও নলগালো তই বাৰু 1.5 ঘণ্টা নাই লগা আধা ঘণ্টাই লগাইছ মই মানিছো বাৰু তই কিন্তু কি ডালনো চেঞ্জ হলি আধা ঘণ্টা লগাই মেলি একেটা কলিমলীয়া হৈ আছ আপুনিয়েতো এনেকে কলিমলিকে জন্ম কৰিছে মই ধৰি না নিজে ওলাই আহিছো ভজন বৰ্তা ভজন বৰ্তা কি কৰিছে আমি ঈদ খাবলৈ ওলাইছো ঈদ তহঁতি কলৈ যাও আমিও ঈদ খাবলৈ যাওঁ বাপ দুখন মজা লাগিছে দেই ড্ৰেছযোৰ কোনে কিনি দিছে পাপাই কিনি দিছে যোৱাবাৰ দুৰ্গা পূজাত হয় নেকি মজা তেন্তে তিলেশ্বৰী তোৰ মুখখন পাচিটো লিখা হৈ আছে যে তাতে তোৰ কি হ'ল তোৰ মুখখন যে একেবাৰে জনিলিবাৰ লিখা লাগিলে কি হ'ব তই যে কলি মই কিমান বগা দেখিছ নাই তাতে আমি দুটাৰ ভিতৰত বিগ ডিফাৰেন্স মই ভাল ভাল ক্ৰীম কৰি বগা হ'ব পাৰো মোৰ সেইবোৰ কৰিবলৈ মন নাই বুলিহে কাউৰী কথা শুনিছ কাউৰী কেতিয়াবা বগলী হয় জানো পাপা চা না কেলে একো নোকোৱা তুমি কেনেকে বেবেলা মোক জোকাই আছে ভেবেলা তোক মই ঘৰত কি বুলি কৈছিলো হা বেচাজনী কেলে জোকাই আছো এনে তাই যে মোক কিমান জোকাই থাকে স্কুলত ইংৰাজীত ফেল কৰিলো বুলি জোকাবইতো আকৌ তই ফেল কৰি থাকিলে তিলেশ্বৰী আৰু বেবেলা নুজোকাই তুমি কান্দিব নালাগে ঠিক আছে পুচকিবা তেন্তে বজেন বৰ্তা আমি গৈ থাকো দেই আহি থাকক আপোনালোকে আমি দুজনে আকৌ বিদিশাকো ঘৰৰ পৰা আনিবকে লাগে গৈ থাক আমি দুটা আকৌ চাইকেল দিহে যাম আৰু ঠিক আছে তেন্তে বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বৰ বিশেষ দীঘলীয়া নকৰোঁ কালি আকৌ আহিব ছেকেণ্ড পাৰ্ট আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগালগ আপোনালোকৰ ওচৰলৈ প্ৰথমে আহি পায় টাটা বাই বাই আকৌ লগ পাম